আপোনালোক সকলোকে মই এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মেৰি খ্ৰীষ্টমাছ মোৰ তৰফৰ পৰা সকলোকে মেৰি খ্ৰীষ্টমাছ। আজি হৈছে বৰদিন, তো মই এতিয়া যাম চাৰ্চত আৰু চাৰ্চৰ গোটেই পৰিৱেশ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। তো আপোনালোকে মোৰ ব্লগটো কণ্টিনিউ চাই যাওক আৰু মই এতিয়া ঘপকত ৰেডি হৈ পেলাই মই তাত গৈ পেলাই মই ভিডিঅ' শ্বুট কৰি আপোনালোকক গোটেই তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তো প্লিজ ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওক আৰু কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু আমি আহি পাই গ'লোঁ সেই চাৰ্জত আৰু এতিয়া আমি ভিতৰত সোমাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক কাৰণ বহুতেই ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখাবলৈ গৈ আছোঁ ভিডিঅ'টোৰ দ্বাৰা। আৰু এয়া মই আহিছোঁ মোৰ দুজনী ভণ্টিৰ লগত। ইয়াতে দেখিছে ব্লেক পিন্ধি আছে, তাইৰ নাম হৈছে ৰিয়া আৰু এইফালে আছে জয়শ্ৰী। আৰু আমি ভিতৰত সোমাই গৈ থাকোঁতে বতৰটো দেখিছেনে কেনেকুৱা মানে বতাহ মাৰিছে আৰু ইয়াত চব গছৰ সৰাপাতবোৰ এনেকৈ সৰিছে আৰু মানে ভিউটো চাই ভাল লাগিছে এইখিনিত। আৰু যদিও বতৰ বেয়া ওলাই আহিছোঁ কাৰণ ফেষ্টিভেলৰ সময়ত বতৰ কোননো ঘৰত সোমাই থাকিব বিচাৰিব। দেখিছেই ময়ে নহয় কিমান মানুহে ওলাই আহিছে, ভিৰ কিমান, তেনেকৈ ওলাই অহাৰ কাৰণে মনটোও ভাল লাগিছে বহুত। তো আমি আগবাঢ়ি গৈ থাকোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই যাওক। তো আমি সোনকালে আহি পেলাই চাৰ্জত পাই গ'লোহি। আন্ধাৰ হ'লে গোটেই লাইটিংখিনি বেছি ভাল লাগিব আৰু ৰাতিৰ ভিউটো আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই যাওক। আৰু দেখিছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে খ্ৰীষ্টমাছ ট্ৰী ডাল। এটা গিফ্টো আছে, কাৰোবাক যদি লাগে গিফ্টটো লৈ যাব পাৰে, একদম ফ্ৰী হয়। আৰু এয়া চাওক ইমান ধুনীয়া এটা মেছেজ ইয়াত আছে লিখি থোৱা। গোটেই ভিডিঅ'টো দেখা পাব একেবাৰে ৰাতিৰ ভিউ, গোটেই লাইটবোৰ যেতিয়া জ্বলি গৈছে আন্ধাৰত, মানে বহুত ধুনীয়াকৈ জিলিকি গৈছে এয়া লাইট আৰু লাইটিংবোৰেতো চাই বেছিকৈ ভাল লাগে। তো মানুহৰ ভিৰ চাওক, লাহে লাহে ইমানেই মানুহৰ ভিৰ হ'ল আৰু ৰাতিৰ ইয়াত ভিৰ হয় আৰু ৰাতিৰ ভিৰ ইমানেই ভাল লাগিছে আন্ধাৰ হৈ যোৱাৰ লগে লগে। চাৰ্জৰ ভিতৰৰ পৰিৱেশটো আপোনালোকে দেখা পাব।
মই ভইচ অভাৰ কৰিবলগীয়া হৈছে কাৰণ আপোনালোকে গম পাইছে কিমান বেকগ্ৰাউণ্ড নইজ আহি আছে, কিমান হুলস্থুল, আৰু হুলস্থুল নহ'বলৈ কিয় ইমান মানুহ যিহেতু ভিৰ হৈছে। তো এতিয়া গৈ আছোঁ দুখনমান ফটো উঠিবৰ কাৰণে, তাৰপিছত আমি কেণ্ডেলৰ ফালে আগবাঢ়িম। আৰু ইয়াত কেণ্ডেলটো লগোৱা হৈছে, কিন্তু দেখিছে কেণ্ডেলবোৰ মাজে মাজে নুমাই গৈছে কাৰণ বতাহ বহুত বেছি বতাহ মাৰি আছিলে এইখিনি সময়ত। দেখিছে কেণ্ডেল চব নুমাই গৈছে লগোৱাৰ লগে লগে। আৰু সঁচাকৈ আহি ইয়াত বহুত ভাল লাগিল। ব্লগটো চাই যদি আপোনালোকৰ ভাল লাগিল, প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ঘৰত আহি পালোঁ, এইটো চাওক অকণমানি এটা চেণ্টাৰ দৌল কিনি লৈ আহিছোঁ এজ এ মেমৰি, আৰু আশা কৰোঁ চেণ্টাৰ দৌলে যাতে আপোনালোকৰ মনৰ ইচ্ছা সকলো পূৰণ কৰক।